ৰাতিপুৱা 6 বজাতে গা পা ধুই আজৰি। পিছে ঘৰৰ অন্য কামেই একোৱেই হোৱা নাই। এইজন আকৌ 5 বজাতে সাৰ পাই লৈ কৈছে, অ' মই উঠোৱে নেকি? আজিকালি ঘৰতো দেৰিলৈকে খোৱা অভ্যাস নাই নহয়, এতিয়া টোপনি নাহে আৰু। আজি পিছে সোনকালে আজৰি হোৱাৰ অন্য এটা কাৰণ হৈছে কঠীয়া পাৰিব। নিচা আৰু পোনাদাই আহিলে কঠীয়ানিখনত ধুনীয়াকৈ হাল বাই দিবলৈ। পোনাদাই আকৌ সেই পথাৰৰ পৰা পানীও মানি আছে, মানে কঠীয়ানিখনত পানী অকণমান কম দেখিছে। গাঁৱৰ মানুহবিলাকৰ কি এইখিনিতে হেঁপাহ সোমাই থাকে, ভালকৈ খেতি বাতি কৰা, মাছ পুঠি ধৰা, গৰু ছাগলীকেইটা, হাঁহ কুকুৰাকেইটা ভালকৈ ৰখা, খোৱা বোৱা দিয়া, ইমানখিনিয়ে হেঁপাহ। তেওঁলোকে দুদিনৰ কাৰণে যদি কেনেবাকৈ চহৰলৈ যায়, আহিলৈ ক'বহি, নোৱাৰি দেই, চহৰত কিন্তু বহুত যান জঁটৰ নিচিনা লাগে, কিবা উশাহটো বন্ধ হৈ যোৱাৰ নিচিনা লাগে। আচলতে গাঁৱত মুকলি পৰিৱেশত থকা, মাটিৰ লগত থকা, এইবিলাক মানুহে চহৰত খাপ খাব নোৱাৰে। আৰু যদি চহৰৰ মানুহ কেনেবাকৈ দুদিনমানৰ কাৰণে গাঁৱলৈ আহে, তেতিয়া ক'ব, তহঁতিনো কেনেকৈ থাক, ইমান যে বৰ লাগে নহয় এইবিলাকত থাকি, একো ওচৰত ভাল দোকান এখনো নাই। চিধা কথা সেইটোৱে। এতিয়া মই লাহে লাহে ভাত পানী বনায়ো আজৰি হ'লোঁ। এতিয়া ঘৰৰ কামখিনিও এফালৰ পৰা কৰি গৈছোঁ। আচলতে গাটো সোনকালে ধুই ল'লে বাকী কামখিনি মানে লাহে ধীৰে কৰোঁ বুলি ক'লেও কৰি থাকিব পাৰি। আৰু মায়ে দেখিছেনে, সেয়া কঠীয়া জঁট ভাঙি আছে। এনেকৈ মানে দীঘলকৈ যদি পোখা ওলাই যায়, তেতিয়া জঁটটো বহুত ডাঙৰকৈ লাগে। সেইকাৰণে অকণমান জঁট ভাঙি ভাঙি যাতে ছটিয়াবলৈ ভাল হয়, সেইকাৰণে তেনেকৈ দি দিছে। আজি আকৌ দিনটোত মানুহজনৰ মিটিং এখন আছে, নগ'লেও নহয়, সেইকাৰণে শিৱসাগৰলৈ ওলাই গৈছে। ভাগ্যে মানে পোনাদাই আহিলে। এতিয়া তেওঁ আহিলে যেতিয়া বাকীখিনি চিন্তা নাই। ঋষভকেও আমাৰ মানে নিতাই পুখুৰীৰ আটাইতকৈ ডাঙৰ পুখুৰীটোত সাঁতুৰিম বুলি হেঁপাহ পুহি আহিছে। মই বোলো ব'লা, তোমাৰ হেঁপাহটো পূৰণ কৰি দিওঁ। আমি আকৌ দুইটাই ছাতি এটা লৈ ৰৈ আছোঁ। ইয়াকো আজি ধুৱাম বুলি ভাবিছিলোঁ, পিছে বৰষুণ দি আছে, বৰষুণত তিতিলে আকৌ জ্বৰ চৰ ওলাই বুলিও ভয় লাগে নহয়। যদি বৰষুণ চৰষুণ নিদিলেহেঁতেন, তাকো ককায়েকৰ লগতে অকণমান সাঁতুৰিবলৈ দিলোঁ হয়। এতিয়া বোলো আহা ফটো এখন মাৰি লওঁ বুলি তাক ৰৈ দিবলৈ কৈছোঁ। সি ধুনীয়াকৈ আহি ৰৈ দিছেহি। এইফালে পোনাদায়ো অকণমান সময় ৰৈ দিলে, যিহেতু বৰষুণ যাক দিছিলে। ভাত পানী খাই আজৰি হৈ ল'লে। তাৰপাছতে কঠীয়া সিঁচিছে। কঠীয়াতলিখন বৰ ডাঙৰ নহয়, গতিকে তেওঁ অকলে সোনকালে আজৰি হ'ল। এয়া মালে বুলি তামোলৰ টোপোলা এটা দি পঠাইছোঁ, আৰু বাঁহৰ গাজ আছিলে সেয়াও দিছোঁ। আমাৰ ঘৰৰ আমকেইটা খাবলৈও খুব ভাল, সেইকাৰণে সেই আমো দি দিছোঁ। শ্যামে আকৌ যোৱাৰ আগে আগে পোনাদাইৰ লগত এই জেউৰাকেইখন ধৰি ল'লে। এতিয়া কঠীয়া চঠীয়া সিঁচিলে, জেউৰাকেইখন যদি দি নলয়, আকৌ গোটেই গৰু সোমাব। তাতে আকৌ পথাৰত চৰিবলৈ অহা গৰু ঢেৰ আছে। এতিয়া যদি সেইফালৰ জেউৰাকেইখন দি নলয়, গোটেই কঠীয়া গচকিবহি। বাকীকেইখন আছে, এতিয়া সেই দুখন এৰুৱাই লৈছিল, সেই দুখনকে লগাই দিছে। এয়া আকৌ যোৱা বছৰে জেউৰা, মানে উঠাই নিদিলে, এতিয়া ধুনীয়াকৈ সেয়াকে লগাই দিছে। তাৰপাছতে ইহঁতৰো যাবৰ হ'ল, আহিলে খুব ভাল লাগে, কিন্তু যেতিয়া যোৱাৰ সময় হয় তেতিয়া খুব বেছি বেয়া লাগে। ভায়েকক কৈছোঁ, বোলো মামা আৰু দাদাই ফিজ ল'বলৈ যায়, তুমি আহিব, এতিয়া অকণমান শুই লওঁ, তাৰপাছতে মামাহঁতে বোলো ফিজ লৈ আহিব। এতিয়া আকৌ তোমাক যদি লগত লৈ যায়, তোমাকো ফিজ দি দিব নহয়, সেইবুলি ক'লত যেনিবা সেই কথাষাৰ মান্তি হ'ল। এতিয়া তাহাঁতি যাবলৈ ওলাইছে। শ্যাম আকৌ একেবাৰে ঘৰলৈও গুচি যাব, সেইকাৰণে বুলি সৰু বায়েকৰ ঘৰলৈ বুলি এপাক আহিলে। তাৰ ঘৰ আকৌ অৰিজিনেল লিডুত হয়, সি মানে তালৈ গুচি যাব। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক।